মিডিয়া বাইক সেইটো কয় আপোনালোকে সেইটো বস্তু আপোনাৰ ষ্টুডেণ্ট লাইফত যিমান দূৰত থাকিব পাৰে সিমানে ভাল প্ৰায় কেইটামান কণ্ডিশ্যনৰ কাৰণে দৰকাৰো হ'ব পাৰে কিন্তু আপোনালোকে এইবোৰ বস্তু যদি ভালকৈ ইউজ কৰিব নোৱাৰে কিন্তু আপোনালোকৰ কেৰিয়াৰ আপোনালোকৰ জীৱনৰ কাৰণে বহুত নষ্ট কাম কৰিব পাৰে চ' সেইটো মোৰ ডাঙৰ এটা এডভাইচ যোনটো মোৰ ষ্টুডেণ্টছৰ কাৰণে মই দিব মন কৰিছে যে ছ'চিয়েল মিডিয়া আজিকালি চবেই ইউজ কৰে ফেচবুক হোৱাটছআপ কিন্তু বহুতে এইটো ভালকৈ সেই বস্তুটো নিজৰ লিমিটখিনি ক্ৰছ কৰি আমি ইউজ কৰোঁ সেইটো আমাৰ কেৰিয়াৰত বহুত ডাঙৰ এটা নাম্বাৰ 1 প্ৰয়োজন হয় সেইটো কাৰণে আমাৰ পঢ়া শুনা ডিষ্টাৰ্ব হৈছে আমাৰ মা দেউতাৰ লগত কাজিয়া হৈছে আমাৰ কেৰিয়াৰৰ কাৰণে ওপৰত কনচেনট্ৰেশ্যন হেৰাই গৈছে চ' সেইটো আমাৰ ছ'চাইটিখিনি নষ্ট কৰা পেলোৱা লিখা হৈছে এই ডিজিটেল যুগত ছ'চিয়েল মিডিয়াত ইউজ কৰাকৈ থাকিব নোৱাৰোঁ আমি ইটছ এ নেচেচাৰী ইভিল যোনটো কয় থাকিবই কিন্তু আপোনালোকে প্লিজ try to use it in balance নিজৰ কাৰণে যিমানখিনি আপোনালোকৰ লাভ হ'ব সিমানখিনি ইউজ কৰা নহ'লে যদি এইটো ইউজ নকৰে আপুনি নিজৰ কাৰণে আপুনি কেনেকৈ কয় এইটো ছুইচাইড কৰা লিখীয়া হিচাপ হয় চ' সেইটো এডভাইচ মই মোৰ ষ্টুডেণ্টছকেইটাক মই দিব মন গৈছোঁ আৰু তৃতীয় কথা মই নিজে ফেচ কৰিছিলোঁ সেইটো হয় যে নিজকে এটা যোনটো ইংলিছত কয় ইনফেৰিয়ৰ মেণ্টেলিটি যে মই জোনাইৰ পৰা আহিছোঁ আৰু মই সেনেকুৱা এটা পিছপৰীয়া অঞ্চলৰ পৰা আহিছোঁ মই সেনেকুৱা এক্সাম ক্ৰেক কৰিব পাৰিমনে বুলি আমাৰ মনৰ ভিতৰত বহুত এটা ডাঙৰ ডাউট থাকে মই যেতিয়া ইয়াত আহিছিলোঁ মোৰো সেনেকুৱা ডাউট আছিল আৰু মই বিশ্বাস কৰোঁ যে আমাৰ ইয়াতে থকা সকলো লোকৰ ভিতৰত এটা বিশ্বাস থাকিব পাৰে প্ৰথম কথা মই যেতিয়া গুৱাহাটীত গৈছিলোঁ তেতিয়া মোৰ সেইটো মেণ্টেলিটি বহুত আহিছিল প্ৰথম কথা ইংলিছ হিন্দীটো বাদে দে যিমানখিনি অসমীয়া জানো সেইখিনিও যদি ক'ব বিচাৰোঁ লগৰ আগত তেতিয়া সেইটো লাজ খাইছিলোঁ মই সেনেকুৱা আছিলোঁ মই এটা চ' মই আমাৰ ইয়াতে আমাৰ যিমানখিনি অসমীয়া কয় সেইটো অলপ ভাঙা চিঙা বজাৰীয়া অসমীয়া হয় যেতিয়া গুৱাহাটী ডাঙৰ অডিটৰিয়ামত যেতিয়া ভাষণ দিব যাওঁ তেতিয়া বহুত লাজ কৰিছিলোঁ সেইটো ইনফেৰিয়ৰ মেণ্টেলিটি আপোনালোকৰ ভিতৰতো থাকিব মই বিশ্বাস কৰোঁ আৰু মোৰ ভিতৰতো আছিল কিন্তু যেতিয়া মই সিহঁতৰ লগত অলপ লগৰকেইটাৰ লগত যেতিয়া যোনখিনি অলপ ইলাইট গুৱাহাটীৰ পৰা পঢ়া শুনা সৰুৰ পৰা কৰিছে যেতিয়া সিহঁতৰ লগত মই কথা পাতিলোঁ অলপ মই ফ্ৰেণ্ডশ্বিপ কৰিলোঁ তেতিয়া গম পালোঁ যে সিহঁতৰ যিমানখিনি উইজডম আছে মোৰো সিমানখিনি আছে সিহঁতে যোনখিনি এডুকেশ্যন সিহঁতৰ টিচাৰ যিমানখিনি দিছে মোকো সিমানখিনি দিছে সেইখিনি মই গম পালোঁ চ' সেই ইনফেৰিয়ৰ মেণ্টেলিটিটো মই তেতিয়া গম পালোঁ যে সেই ইনফেৰিয়ৰ মেণ্টেলিটিটো মোৰ ৰাখিব নালাগে বুলি চ' আমাৰ যিমানখিনি ষ্টুডেণ্ট আছে আপোনালোকেও সেইটো মেণ্টেলিটি থাকিব পাৰে যে যেতিয়া বাহিৰত যায় মানে জোনাই বোলা বস্তুটো গমেই নাপায় জোনাই ক'ত বুলি কয় ক'ব লাগে কি মই ধেমাজিৰ পৰা আহিছোঁ আৰু ধেমাজিৰ পৰা আহিছোঁ কোৱাৰ লগে লগে আচ্ছা তাতে বানপানী বহুত হয় ন সেইটোৱে মানুহে প্ৰথমত কয় চ' সেনেকুৱা এটা স্থিতিৰ পৰা আহোঁ আমি বৰ্তমান চ' কিন্তু আপোনালোকে সেইটো বস্তুখিনি নিজক এটা ডিমটিভেশ্যন বা নিজকে এটা ইনফেৰিয়ৰিটি কমপ্লেক্স যে মই সিহঁততকৈ বহুত সৰু আছে সিহঁতৰ কেপাচিটিটো মোতকৈ বহুত সিহঁতৰ টেলেণ্ট মোতকৈ বহুত সেইটো আপোনালোকৰ যোনটো আপোনালোকৰ দিমাগৰ সেইটো একদম আপোনালোকে নাৰাখিব মই এইখিনি আপোনাক এটলিষ্ট মই দিল্লীত গৈছোঁ গুৱাহাটীত গৈছোঁ মই বহুত জেগাত গৈছোঁ এতিয়া তাৰপৰা মই চাইছোঁ যে আমাৰ যোনটো ইয়াতে এডুকেশ্যন ছাৰকেইটাই যোনখিনি আপোনালোকক প্ৰভাইড দি আছে ইট ইজ ওৱান অফ দ্য বেষ্ট এডুকেশ্যন ডেট কেন বি প্ৰভাইডেড ইন আৱাৰ কাণ্ট্ৰি ৰাইট নাও চ' আপোনালোকে সেইখিনি ভালখিনি আপোনালোকে সেইখিনি বস্তু ইউজ কৰক বিশ্বাস কৰক আৰু নিজৰ হাৰ্ডৱৰ্কখিনি কৰক ফেকাল্টি হওক বিল্ডিং যিমানে ডাঙৰ নহওক আপোনালোকে যদি কষ্ট নকৰে সেইটো একো অৰ্থই নাই চ' আপোনালোকে প্লিজ ট্ৰাই টু হেভ দ্য ছুপেৰিয়ৰ মেণ্টেলিটি যে ময়ো পাৰিম তাৰ যিমান টেলেণ্ট আছে মোৰো আছে সি যিমান কৰিছে ময়ো সিমান কৰিব পাৰিম সেইটো মেণ্টেলিটি ৰাখক তেন্তে আই বিলিভ যে তোমালোকে যদি কষ্ট কৰা দেন অবভিয়াছলি তোমালোকে সেইটো বস্তু নিজৰ যিমানখিনি ড্ৰিমছ আছে আপোনালোকে সেইটো ফুলফিল কৰিব পাৰিব